Hello guys, welcome back to my channel LXPS Vlogs আৰু কেনে খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে হ'ব আৰু মোৰ খবৰ মানে কি ভাল বেয়াৰ মাজত চলি আছে আৰু আপোনালোকে জানে মোৰ যেটো পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে আপোনালোকক ভাল ভিডিও মানে কি দিব পৰা নাই ভালো দিব পৰা নাই বেয়াও দিব পৰা নাই মানে ভিডিও দিব পৰা নাই সেই কাৰণে ভাল বেয়াক মানে পিছত থৈ পেলে আজি ভিডিওৰ সন্ধানত ওলাই পৰিছো এই ভিডিওৰ সন্ধানত অকলে মই নাযাওঁ আমাৰ লগত যাব মামা আমাৰ বাহিৰেও মানে কি তামুলপুৰৰ পৰা আমাৰ কমিন্দা আহিছে আৰু কমিন্দা কেনে খবৰ মজা ক'ত যাবা আজি জি দহ হয় নেকি মানে কবিন্দাহঁতে মানে কি হাজো সমষ্টিত আহি পাইছে কিন্তু মন্দিৰবিলাকত যোৱা নাই তো মই ভাবিছোঁ আজি মামা আৰু মই মন্দিৰবিলাকক মানে কি ফুৰাওঁ আৰু মন্দিৰত দৰ্শন কৰা আৰু এফালে আমাৰ ভাই আছে ভাই কেনে খবৰ ভাল আছো আচ্ছা আৰু এতিয়া মন্দিৰত যাম আৰু ভাই তুমি গাড়ী চাইছ না হা গাড়ী চাই গাড়ীছোঁ গা নধৰাকৈ যাম নেকি মন্দিৰত এই কি কথা কয় এইবিলাক বাদ দি আজি ধুনীয়াকৈ তহঁতক দুকু ধুনীয়া মন্দিৰ দেখাম জাগা ফুৰাম পঞ্চতীৰ্থ এক্সপ্ল'ৰ কৰা পঞ্চতীৰ্থ এক্সপ্ল'ৰ কৰাম ওপৰৰ পৰা হাজো অহাৰ কাৰণটো কচোন ভাই বহুত দিনৰ পৰা তোকো লগ পাম বুলি ভাবি আছিলোঁ লগ পোৱা হোৱা নাছিল আচ্ছা লগ পালোঁ আজি অঁ মন্দিৰ চন্দিৰ কিবা কানি চাওঁ অলপ বন্ধ একদম মানে কি মামা আজি এটো মানে লগো পালো আৰু ভাল মানে কি এনেকুৱা বস্তু দেখাম এটা কবো জীৱনত যে পিজুচ আৰু নিবিৰে এইটা বস্তু দেখাইছিল মোৰ মানে কি যিমান ভিডিঅ' আছে গোটা ভিডিঅ'ত মানে কি আজিতো সমান ভিডিঅ' হোৱা নাই কাৰণ আজি গোটা পঞ্চতীৰ্থখন এক্সপ্ল'ৰ কৰাৰ চেষ্টা কৰিম তাকে মামা মানে গোটা পঞ্চতীৰ্থখন 5টা মন্দিৰ আছে 5টা মন্দিৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তো ভিডিঅ'টোৰ লগত বনি থাকক আৰু সেইফালে চাই থাকক ফাৰ্ষ্ট আমি মাধৱ মন্দিৰৰ পৰা দৰ্শন কৰিম তাৰপিছত আৰু বেলেগ হৈ থাকিব সৌটো মোৰ ঘৰ এনেকৈ জাপ মাৰি দেখা পায় আৰু এই মাধৱ মন্দিৰ মই টিকেট লৈছে আৰু মামা আজি ফাৰ্ষ্ট টাইম মাধৱ মন্দিৰ গাড়ী থকাৰ কাৰণে টিকেট লৈছোঁ এই এনেকৈ ওপৰত যাব লাগিব ওপৰত যায় তাতে ধুনীয়াকৈ সেৱা চেৱা লৈ পেলাই আৰু ধুনীয়া ভিউ পইণ্টো আছে তাতে ফটো চটো উঠাব পাৰিম আহি পেলাই আৰু বেলেগ দেখাম নে কি ফাইনেলি আজি আহিলে ভাল লাগিল চাওঁ বাৰু চেণ্ডেলবিলাক সিহঁতে ধুনীয়া মতে পাৰ্কিং কৰি দিছে দাদা মানে ধুনীয়াকৈ চাব নেকি দাদা একদম ধুনীয়াকৈ চাব যাতে কোনো নানে আৰু আগতে মানে কাছক মানে খোৱাৰ কাৰণে মানে দানা আছিল সেই দানাবিলাক মানে এতিয়া বন্ধ কৰিছে চব মানে কি দানা খোৱা যিটো বন্ধ কৰিছে সেই বন্ধ কৰাৰ কাৰণসমূহবিলাক ইয়াত ধুনীয়াকৈ মানে কি লিখি থৈছে আপোনালোকে পষ্ট কৰি চাই ল'ব পাৰিব আৰু এই টিকুট মিনি মানে কাছবিলাকে খাম বুলি মানে আহিছিল ওচৰত নাই দে আৰু দুৰ্ভাগ্যবশতঃ আৰু যিটো ওপৰত যোৱা কথা আছে ধুনীয়াকৈ তুলি লওঁ এই থাল লৈ ল'লোঁ যাতে ওপৰত যাই পেলাই সকলোতে দিব পাৰোঁ আৰু সেৱাটো ভালকৈ কৰিব পাৰোঁ যিহেতু মেট্ৰিক পৰীক্ষা আছে মেট্ৰিক পৰীক্ষাৰ কাৰণে যাতে শক্তি দিয়ে আৰু ভালকৈ পাছ কৰিব পাৰোঁ নে কি গাইছ আপোনালোকৰ যাতে আশীৰ্বাদ কৰে মোৰ মেট্ৰিকটো ভালে যায় সেইকাৰণে আহিলোঁ আৰু ভাইহঁতকো লৈ আহিলোঁ তামোলপুৰৰ পৰা আহিছে যিহেতু সিহঁতেও মানে কি আশীৰ্বাদ ল'ব আজি আপোনালোকক 5টা মন্দিৰ দেখাম মানে কি আমাৰ হাজোত থকা পঞ্চতীৰ্থত 5টা মন্দিৰ আছে 5টা মন্দিৰ আপোনালোকক দেখাব চেষ্টা কৰিম তো চাই থাকক আৰু আহিলোঁ আশীৰ্বাদটো লৈ পেলাই আৰু এতিয়া আমি যাই আছোঁ এফালে কামেশ্বৰ ফালে আৰু কামেশ্বৰ পিছত কি দেখাওঁ আপোনালোকে চাই থাকক সেইকাৰণে এইটো হৈছে গণেশ মন্দিৰ মানে ভিতৰত নাযাওঁ বাৰু আপোনালোকক পিছত কেতিয়াবা আহিলে দেখাম নিশ্চয় কাৰণ যিহেতু ইটো মন্দিৰ আৰু কেদাৰ মন্দিৰ আৰু পমকা যাবলগীয়া আছে ইহঁতৰো দেৰি হ'ব মোৰো দেৰি হ'ব ইয়াৰো দেৰি হ'ব তো এইটো ইয়াৰ পৰা দেখালোঁ আৰু এইফালে প্ৰথম কামেশ্বৰৰ পৰা আহি পালোঁ কামেশ্বৰ মন্দিৰ আৰু ইয়াৰ পৰাই ধুনীয়াকৈ এটা আশীৰ্বাদ লৈ ল'লোঁ আৰু মোৰ কামেশ্বৰ মন্দিৰ এটা বস্তু কি ভাল লাগে জানানে ভিউ পইণ্টটো মানে কি ইয়াৰ ভিউ পইণ্টটো মানে কি এনেকুৱা এটা ঝাকাছ পায় না অলপ মুখেৰে মানে কি ক'ব নোৱাৰি আৰু ইয়াৰ যোনটো ভিউ না সেই ভিউটো একদম আল্টিমেট আৰু একদম আল্টিমেট সেইবিলাক চাব পাৰে আৰু সেইটো শিলৰ পৰা দেখাইছোঁ ৰ'বক ৱাও গাইছ চাওক ৱাও এটা ৱাও শব্দ আহে হা একদম আল্টিমেট দেখাইছে একদম আল্টিমেট ভিউ একদম চাব পাৰে কামেশ্বৰকৈ এৰি পেলাই যাওঁ আমি বেলেগ মন্দিৰতো যাব লাগিব সকলোতে বেছি দেখাই থাকিলে বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো এইটো 4th নম্বৰ মন্দিৰ আৰু এইটোৰ পিছত আমি যাম পুৱামক্কালৈ এইটো হৈছে কেদাৰ মন্দিৰ আৰু মানে কি বৰ্তমান বন্ধ আছে তো বাহিৰৰ পৰাই সেৱা এটা লৈ ল'লোঁ আপোনালোকেও মোৰ মানে এফালৰ পৰা সেৱা এটা লৈ লওক জয় কেদাৰ মই মানে এনে আহি থাকোঁ মানে অন কেমেৰাত নাহোঁ আহি থাকোঁ এনে কিন্তু পিছতে চাব পাৰে এটা আচৰিত বস্তু পাহাৰৰ ওপৰত পুখুৰী মানে চাব পাৰে এখন পাহাৰ এখন এই পাহাৰৰ মাজত পুখুৰী এটা আছে সেই পুখুৰীত পানীও আছে এয়া আহিছে পুৱামক্কা আৰু পুৱামক্কাত মই বহুতবাৰ আহিছোঁ আৰু এইবাৰো আহিলোঁ ইহঁতক লৈ পেলাই আৰু আমাৰ বাকী পঞ্চতীৰ্থ ভ্ৰমণ কৰিলোঁ
পাঁচটা মন্দিৰ মানে দেখাবলৈ চেষ্টা কৰিছোঁ আমিও চালোঁ ভালকৈ যিহেতু এনেকৈ চাই পোৱা নাই তো আজি বহুত ভাল লাগিল তো ইয়াতে ভাল পালে নে নাইবা সুধি আছোঁ আপোনাক তো গাইছ মই জানো আপোনালোকক ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ যিহেতু আহি আছে মেট্ৰিক পৰীক্ষা সেইকাৰণে মই বাহিৰতো যাব পৰা নাই ভিডিঅ' দিব পৰা নাই তো যিখিনি পাৰিছোঁ আপোনালোকক শ্বৰ্ট মিনি ভ্লগ হ'লেও দি আছোঁ আপোনালোকৰ পৰা ছাপৰ্টখিনি সদায় দি যাই থাকিব মেট্ৰিক শেষ হোৱাৰ পিছত ৰাইডবিলাক ভাবি আছোঁ সেই ৰাইডবিলাক আপোনালোকক লৈ যাম একেলগে একদম ধামাকা হ'ব যায় আছে তাৰ পৰা আহিলোঁ আশীৰ্বাদ লৈ পেলাই তহঁতে আশীৰ্বাদ লৈছে না ভাই তো ধুনীয়াকৈ তাৰ পৰা নুমি আহিলোঁ তো এতিয়া তললৈ যাই আছোঁ তললৈ যাই পেলাই ভিডিঅ'টো ঠিক কৰিম আৰু অকণমান সময় আছে ইয়াতক বিদায় দিওঁ এইটো চাব পাৰে ফংকাৰ ভিউ পইণ্ট তো একদম ক'ব নোৱাৰা ভাষা নাই আৰু একদম আল্টিমেট ভিউ অ' ভাই ফংকাৰ ভিউটো কেনেকুৱা লাগিল মজা লাগছে আৰু কবিন্দাৰ মজা আৰু আহিবি না নাই আৰু এবাৰ ট্ৰাই কৰিম ট্ৰাই কৰিবি না আমাৰ হাজোখন এনেকুৱাই একবাৰ আহিলে আৰু আহো মানে লাগি থাকে আৰু আজি একেলগে মানে কি 5টা মন্দিৰৰ দৰ্শন কৰিলোঁ ইহঁতক মানে কি দৰ্শন কৰালোঁ ইহঁতে যিহেতু আহি পোৱা নাই তো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ইহঁতে আহি পেলাই বহুত ভাল লাগিল চাগে সিহঁতৰ আৰু মোৰো মানে কি বহুত ভাল লাগিল কাৰণ যিহেতু 5টা মন্দিৰ একেলগে একদম মজা আৰু দিল খুজ হৈ গয়া আৰু শেষত আহিবলৈ ঘৰ বাকী এফালে কবিন্দা আৰু ভাই তো ভাইহঁতে যিহেতু মোৰ তাত আজি আহিল তো যিমানখিনি পাৰিলোঁ সিহঁতক মানে কি ফুৰালোঁ ঘূৰালোঁ দেখালোঁ তো তহঁতৰ আজি ভাল লাগিছে নাই তো ধুনীয়াকৈ ঘৰত একদম মানে এটা ভাত দিলোঁ তহঁতে এতিয়া ভাতকেইটা খাই পেলাই ধুনীয়াকৈ ঘৰত যাবি আৰু পিছত গ'লে না আঁকে নাথাকিবি তো বাকী আজিলৈ এইখিনি লগ পাম এটা নতুন ভিডিঅ' সৈতে তেওঁলোকে বাই বাই জয় হিন্দ জয় ভাৰত জয় আই অসম বাই বাই